নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমি এটা বাম্পাৰ ভেকেঞ্চিৰ কথা আলোচনা কৰিম। এই ভেকেঞ্চিটো CISFৰ ফালৰ পৰা আহিছে। এই ৭০,০০০ ভেকেঞ্চি কেনেকৈ আহিব বা কেতিয়াৰ পৰা এই ভেকেঞ্চিৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু অসমৰ বাবে এই ভেকেঞ্চিৰ কিমান শতাংশ ৰিজাৰ্ভ থাকিব, সেই সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ত এটা ডিটেইলৰ সৈতে আলোচনা কৰিম। বলক দেৰি নকৰাকে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি আমাৰ এই চেনেলখনত নতুন, তেন্তে আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি যদি চাওঁ, এই ভেকেঞ্চিটো আপোনালোকৰ CISFৰ ফালৰ পৰা আহিছে। এই নটিচখনত উল্লেখ কৰা আছে যে CISFৰ প্ৰায় ৭০,০০০ পদ খালী আছে আৰু CISFে এই ৭০,০০০ পদ এই ৫ বছৰত আপোনালোকে ৫ বছৰৰ ভিতৰতে ফিল আপ কৰিব লাগিব। CISFে যদি ৫ বছৰত এই ৭০,০০০ ভেকেঞ্চি ফিল আপ কৰে, তেন্তে CISFৰ এক্সট্ৰা যিবোৰ মানে ৰিটায়াৰ হোৱা সৈনিক প্ৰায় ১০,০০০ প্ৰতি বছৰে ৰিটায়াৰ হয়, সেই সৈনিককেইটা মিলাই আপোনালোকৰ প্ৰায় প্ৰত্যেকটো বছৰে ১৪,০০০ ভেকেঞ্চি CISFৰ আহিব। ৫ বছৰত মানে ৰেগুলাৰ আপোনালোকৰ এই ভেকেঞ্চি আহিব ১৪,০০০কে। আৰু আপোনালোকে যদি এই ছাইডৰ নটিচখনত চাই, ইয়াতে উল্লেখ কৰা আছে যে ২০২৪ চনত আপোনালোকৰ CISF জাৱান আছিল 1.62 লাখ। তাৰপিছত আপোনালোকৰ হ'ব ২০২৫ চনত প্ৰায় 1.76 লাখ। মানে আপোনালোকৰ প্ৰায় আপোনালোকৰ ১২,০০০ ভেকেঞ্চি বাঢ়িব প্ৰথম বছৰত। তাৰপিছত ইয়াতে দিয়া আছে ৯০, মানে আপোনালোকৰ ছেকেণ্ড বছৰত প্ৰায় ১৪,০০০ ভেকেঞ্চি বাঢ়িব। তো এনেকৈ আপোনালোকৰ CISFে প্ৰায় ৭০,০০০ ভেকেঞ্চি ৫ বছৰত ওলাব আৰু প্ৰত্যেকটো বছৰে ১৪,০০০কে ভেকেঞ্চি থাকিব আপোনালোকৰ। সেয়েহে যিবোৰ কেণ্ডিডেট CISF বহু বেছি ভাল পায়, সেইবোৰ কেণ্ডিডেটৰ বাবে এইটো এটা গল্ডেন চান্স। সেয়েহে আপোনালোকে এই ভেকেঞ্চিৰ এপ্লাই কেনেকৈ কৰিব লাগিব আৰু অসমৰ বাবে এই ভেকেঞ্চি কিমান শতাংশ আমাৰ অসমৰ বাবে ৰিজাৰ্ভ থাকিব, সেই সকলোবোৰ তথ্য আমি আগত আলোচনা কৰিম। তাৰে আগত আমি CRPF আৰু BSFৰো বহু বেছি খালী ভেকেঞ্চি আহিছে, সেইবোৰো আমি এইটো ভিডিঅ'তে আলোচনা কৰোঁ আৰু সকলোবোৰ লাষ্টত ডিছকাছ কৰিম যে এইবোৰ আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব। CISFৰ দৰে যদি আমি ইয়াতে চাওঁ, এইটো আপোনালোকৰ CRPFৰ নটিচ। ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকৰ প্ৰায় ২০,০০০ ভেকেঞ্চি এইবাৰ CRPFত খালী আছে। কিন্তু ইয়াতে এটা আপোনালোকৰ ভাল খবৰ যে আপোনালোকৰ CISFৰ দৰে ইয়াতে আপোনালোকৰ ৫ বছৰ নলগায়। এই ২০,০০০ ভেকেঞ্চি CRPFক বহুত জলদি লাগে। মানে আপোনালোকৰ প্ৰায় ২০২৫-২৬ চনতে এই CRPFৰ ২০,০০০ ভেকেঞ্চি লাগিবই লাগে। মানে আপোনালোকৰ এইবাৰ বহুত জলদি CRPFৰ এটা বাম্পাৰ ভেকেঞ্চি আহিব গৈ আছে। CISFৰ দৰে CRPFৰ এই ভেকেঞ্চি কেতিয়া আহিব আৰু অসমৰ বাবে এই ভেকেঞ্চি কিমান ৰিজাৰ্ভ থাকিব, সেই সকলোবোৰ তথ্য জনাৰ আগত আমি এইটো ভিডিঅ'ত জানি লওঁ যে ইয়াৰ উপৰিও আপোনালোকৰ BSFতো বহু ভাল ভেকেঞ্চি এইবাৰ আহিব। সেই নটিচখনো চাই লওঁ যে BSFৰ এইবাৰ কিমান হাজাৰ ভেকেঞ্চি আহিব গৈ আছে। আমি যদি BSFৰ এই নটিচখনত চাওঁ, এই নটিচখনত উল্লেখ আছে যে আপোনালোকৰ প্ৰায় ১৭,০০০তকৈ অধিক পদ খালী আছে, কিয়নো BSFে এইবাৰ ১৬টা নতুন বেটেলিয়ন বনাব গৈ আছে। আৰু ১৬টা নতুন বেটেলিয়ন যদি বনায়, তেন্তে BSFক এই পদবোৰ বহুত জলদি ফিল আপ কৰিব লাগিব। আপোনালোকৰ এই পদবোৰ ২০২৫-২৬ চনতে আহিব। সেয়েহে আপোনালোকে নিজৰ প্ৰিপাৰেশ্যনবোৰ বহুত টাইটকৈ ৰাখক, যাতে আপোনালোকে এইবাৰ চাকৰি এটা ল'বই পাৰে। আৰু আপোনালোকৰ এই ভেকেঞ্চি যেনে ১৭,০০০, ২০,০০০ আৰু ৭০,০০০ ভেকেঞ্চি, এইবোৰ কনষ্টেবল লেভেলৰ ভেকেঞ্চি। আৰু কনষ্টেবল লেভেলৰ ভেকেঞ্চি সদায় SSC GDয়ে ওলায়। আৰু SSC GDয়ে যেতিয়া আপোনালোকৰ এইবাৰ ২০২৫-২৬ চনত প্ৰায় ৭০,০০০ প্লাছ ভেকেঞ্চি আহিব। সেয়ে আপোনালোকে নিজৰ ভালদৰে এইবাৰ SSC GDৰ প্ৰিপাৰেশ্যন কৰিব, যাতে এইবাৰ চাকৰি এটা ল'ব পাৰে। কিয়নো আপোনালোকে যদি এইবাৰ এটা চাকৰি ল'ব নোৱাৰে, তেন্তে আপোনালোকে তাৰপিছত ল'বলৈ বহু বেছি কঠিন হ'ব। কিয়নো তাৰপিছত আপোনালোকৰ অগ্নিবীৰৰ ফাৰ্ষ্ট বেচ ৰিটায়াৰ হ'ব আৰু অগ্নিবীৰৰ ফাৰ্ষ্ট বেচ ৰিটায়াৰ হোৱাৰ পিছত SSC GDত বহু ভেকেঞ্চি অগ্নিবীৰৰ বাবে ৰিজাৰ্ভ থাকিব। অগ্নিবীৰৰ বাবে ৰিজাৰ্ভ থকাৰ ফলত কি হ'ব, আপোনালোকৰ SSC GDত ফাইনেল কাট অফত প্ৰায় 100+ নাম্বাৰ অসমৰ যাব। সেয়েহে আপোনালোকে ২০২৫-২৬ চনৰ এইবাৰ SSC GDত 100% ফ'কাছ দিয়ক, যাতে আপোনালোকে এটা চাকৰি ল'ব পাৰে। আৰু এইবাৰ SSC GDত বহু বেছি ভেকেঞ্চি থকাৰ বাবে আপোনালোকৰ ফাইনেল কাট অফতো ইয়াৰ প্ৰভাৱ পৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আমাৰ এই চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। থেংক ইউ এভৰিৱান। আকৌ এবাৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ' লৈ।